Hi guys, welcome back to my YouTube channel. সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। 5 জুন বিশ্ব পৰিৱেশ দিৱস আপোনালোকে সকলোৱে জানে। আজি গছপুলি ৰোপণ কৰা সকলোৱে আমি ৰুম আপোনালোকক দেখাম ভিডিঅ'টো সকলোকে চাই দিম। আৰু কোনে গছপুলি ৰুলে ক'ব কমেণ্টত। আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। এইপিনে গছপুলি ৰুবলৈ ভাইটিয়ে গাঁত খান্দি আছে। আমি গোবৰ আনিছোগে ওচৰৰ ঘৰৰ পৰা গোবৰ আনিছোগে, দেখিছে এইবোৰ। এতিয়া মই গছ পুলি এটা ৰুইছোঁ, দেখিছে শিলিখা পুলি এটা ৰুইছোঁ, শিলিখা পুলি হয়। এতিয়া আমাৰ ভাইটি এটা ৰুইছে, এইটো ফুলৰ পুলি ৰুইছে, আৰু তাহাঁতি বেলেগ গছ ৰুব মধুৰি পুলি। তাৰপৰা কি বুলি ৰুৱে আপোনালোকে চাই যাব ভিডিঅ'টো। আৰু এটা পুলি আনিছোঁ আমি চব মধুৰি পুলি, সেইটো ৰুমগৈ এতিয়া। বোলে গছ ৰুওক, ভিডিঅ' বনাম নহয় প্ৰত্যেকবাৰে আমি পুলি ৰুওঁগৈ আমাৰ স্কুলৰ। এইটো ৰুমগৈ, এইটো ৰুমগৈ। ভালকে ৰু, মাটি পুতি দে। আজি পৰিৱেশ দিৱসৰ দিনটোত আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আমি তিনিটা পাছবেলা ওলাই আহিছোঁ। পৰিৱেশটো গাঁৱৰ নামঘৰ। কমেণ্ট কৰিব, যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম ভিডিঅ'।